কঁকালটো ইমান বিষাইছে পিছফালৰ সেই লেট্ৰিনলৈ যোৱা বাটটো একদম ইমান পিছল হৈ থাকে হেলাই ধৰি আমাৰ ল'ৰাটোক কৈ আছোঁ বোলো ইমানকৈ কৈ আছোঁ বোলো মাতি দুচাপামান দিবিচোন নাই কাম হোৱা নাই মানে কৈছোঁ নহয় ভৰিকেইটা টিপি এনেকৈ চেনেলত তেনেকৈ খোজকাঢ়িব লাগে পিছফালে ভৰিকেইটা সেইকাৰণে বিষ হৈ গৈছেগৈ আৰু বুঢ়ীকালত নোৱা নহয় ইমান থেতে নাইকিয়া হৈছে ভৰিত ক'তনো গ'ল আৰু ঠিক নাই তিনিআলিয়ে চাৰিআলিয়ে আড্ডা মাৰি থাকিবলৈ ইমানকৈ কৈ আছোঁ বোলো বিয়াখন পাত মই অকলে বোলো ঘৰখন চম্ভালিব নোৱাৰোঁ বুঢ়ী হৈ আহিছোঁ বোলো মই পিছত বিয়া পাতিবি নি বোলো সেইবুলি কৈছোঁ বিয়াই নাপাতে ইচ কিমান আৰু বুঢ়ীকালত ভাত বনাই খাম ফুচুঙাই ফুৱাই চকুকেইটা কেটেলেক নে কি সেইটো পইচা অপাৰেশ্যন কৰিবলৈ পইচা টকা নাই মই বোলো কিনো কৰিম আৰু ক'ব নোৱাৰিছোঁ আৰু দেই ভাত বনাই বোলো তহঁতক খুৱাব নোৱাৰোঁ আৰু মই একদম চকুকেইটা ধোঁৱাই কেটেলাক পৰি গ'ল এতিয়া অপাৰেশ্যন এটা কৰিবলৈ আছে সেইটো কৰিবলৈ সেই ঘৰত মানুহ এজনী লাগে নহয় কাম বন কৰিবলৈ ইমানকৈ কৈ আছে বোলো ল'ৰাটোক বিয়াখন পাত নাই আগফালে সেই গছপুলিকেইটাতে পানী অলপ দি থৈ আহোঁগৈ যাওঁ নহ'লে সেইকেইটা মৰি থাকিব সাঁচি পুলি কেইটামান ৰুইছোঁ বোলো সেই আগলৈ কামত আহিব কেইজোপামান আছে বাৰু সাঁচি আমাৰ ল'ৰাটো বিয়া চিয়া পাতিবলৈ বোলো সাঁচিকৈ ৰুই থৈছোঁ আৰু এই সৰু পুলি কেইটামানো ৰুইছোঁ এইকেইটাত পানী অলপ দি দিমগৈ যাওঁ মই বুঢ়ী মানুহজনী হৈ গোটেই ঘৰখন চম্ভালিবলগীয়া হৈছে আমাৰ ল'ৰাটোক কেতিয়ানো কাণ্ড জ্ঞান আহিব ক'ব নোৱাৰোঁ আৰু পাই বোলে মাহঁজনী বুঢ়ী হৈছে অকণমান বোলে মাক সহায় কৰি দিওঁচোন ঘৰৰ কাম গছ কচোন কুটা গছ নকৰে তিনিআলি চাৰিআলি মই কেৰমবোৰ্ড খেলি থাকিবলৈ দিবা তাক দুটা কোন আহিছে আকৌ পুৰা একেবাৰে সেই দৰা কইনা সাজত চকুকেইটা কেটেলেক পাবা মানে দৰা বস্তুবোৰ ভালকৈ নেদেখা হ'লো পাই মা কি চাই আছ মই বিয়া পাতিলোঁ নমস্কাৰ দেই শাহুমা হৰি কথা নাই বতৰা নাই তই যে এনেকৈ ছোৱালী লৈ আহিলি ক'ত বিয়া পাতিলি হয়নে নে পলুৱাই লৈ আহিলি তাই মা এই নাম টিনা এহেঁতৰ ঘৰৰ অৱস্থা বহুত ভাল আমাতকৈ দেউতাকে নিদিওঁ বুলি কৈছিলে পাপাকে তাৰপৰা মই আৰু কি কৰিলোঁ আজি পলুৱাই আনি পেলাই এনেকৈ সেই মন্দিৰতে বিয়াখন পাতি লৈ আহিলোঁ আৰু তই আকৌ সেই বোৱাৰী বুলি আৰু গ্ৰহণ কৰিলোঁ আৰু পইচা তেনেকৈ নহ'ব নহয় ছোৱালী ঘৰৰ মানুহে যদি সেই লৈ যাহি ছোৱালী কি কৰিবি তেতিয়া কথা নাই বতৰা নাই সেই একদম ছোৱালীজনী লৈ আহিছ নিবলৈ আহিলেও টিনা নাযায় নহয় হয় নাই টিনা মই নাযাওঁ আৰু বিয়া চিয়া পাতিলোঁ আৰু এতিয়া ক'তনো যাম আৰু নাযাওঁ কথা নহয় আকৌ ইমান ধনী ঘৰ ছোৱালীজনী লৈ আহিছ আমাৰ ঘৰত থাকিব পাৰিবনে নোৱাৰে আকৌ আমাৰ ঘৰ সেই যিখনহে অৱস্থা ঘৰৰ পিছফালৰ সেই গা ধোৱা ঘৰ চা ধোৱা ঘৰ অৱস্থা নাই সেইবোৰ ঠিক ঠাক কৰি ল'ব লাগে বুলি খবৰ নাই বিয়াখন পাতি গুচি আহিছ কচু বুলি তোৰ মূৰত যে একো নাই চাগে মই কৈছোঁ নহয় তোৰ মূৰত নাই মই এডজাষ্ট কৰি ল'ম মোৰ ইমান প্ৰব্লেম নাই কৈছাহে এতিয়া তুমি এনেকৈ ক'লেই নহ'ব নহয় তুমি ধনী ঘৰত থকা ছোৱালী ধনী ঘৰৰ মানুহৰ ছোৱালী ভালকৈ খাবলৈ পোৱা থাকিবলৈ পোৱা আমাৰ ঘৰত আকৌ সেই কেতিয়াবা খাবলৈ দিগদাৰ হয় আকৌ দেই মই কৈ দিছোঁ এতিয়া বৰ ধনী ঘৰ মানুহ নহয় আমি আকৌ কি দেখি আহিলে নাজানো আমাৰ ল'ৰাটোলৈ কিন্তু আমাৰ ঘৰত থাকিবলৈ হ'লে আকৌ সেই এইবোৰ আকৌ খাই ধৰি থাকিলে নহ'ব একদম কৈ দিছোঁ আকৌ এতিয়া কি তোমালোকৰ ঘৰত খাবলৈও দিগদাৰ হয় নেকি মোক কোৱা নাছিলা দেখোন সেয়েহে হ'বচোন এতিয়া সেইবোৰ কথা পাতি লাভ নাই নহয় খাবলৈ নাপায় নমৰা হ'ব দিয়া কেইটানো মানুহ আমি 4টা মানুহে মই তুমি মা দেউতা খোৱাম আৰু যেন আনি কৰি আমাক নোকোৱা নেমেলাকৈ গৈ পেলাই মন্দিৰত বিয়া পাতি আহিছোগৈ কথা হ'ল নেকি এইবোৰ জনাবতো পাৰা ৰাতিপুৱা কথা খাই আমি বুঢ়া বুঢ়ী হ'লো কাৰণে নচলা পইচা বুলি ভাবিছা নেকি আমাক নচলা পইচা বুলি ভাবিছা এই নহয় মানে হেৰি হ'ল কথাটো লালেই হ'ল আজি মানে এনেকৈ বিয়া পতা কথা নাছিলেই মোৰ ঘৰত মানে সেই বেলেগ ল'ৰাই চাবলৈ আহিব বুলি কৈছিলে আজি সেইটো কাৰণে মই পলাই দিলোঁ তুমিও কম নহয় আকৌ দেই ছোৱালী এনেকৈ পলাই দিছা এতিয়া ঘৰৰ মানুহে বিচাৰি নাহিলেহে ৰক্ষা দেই মই সেইটোৱে ভাবি আছোঁ আকৌ এতিয়া পুলিচ লগাই লৈ নগ'লেই হ'ল আকৌ এই মা তই ইমান শুভ দিনটোত এনেকুৱা কথাবোৰ কেলৈ কোৱা মই বিয়া পাতিছোঁ আজি যুগ্ম জীৱনৰ আৰম্ভণি কৰিছোঁ তই আকৌ ইমান বেয়াকৈ কৈ আছা সদায় দেখোন কৈ থাক বিয়া পাত ঘৰৰ কাম কৰিবলৈ ছোৱালী লাগে বোলে সেই তোৰ লগ এটা লাগে সেইবোৰ কৈ আছিলি দেখোন জানো এইবোৰ টাউনীয়া ধনী মানুহৰ ঘৰ ছোৱালী কিমান কাম কৰে দেখা যাব বাৰু পিছত মোৰ আকৌ বিশ্বাস নাই কিমান কাম কৰিব পাৰিব নোৱাৰিব এই ইমান আলাসত থকা ছোৱালী ধনী ঘৰ ছোৱালী নাজানিছোঁ আৰু পাই এতিয়া আনিলি যদি আনি দিয়া ব'ল আৰু আমাৰ ভগা বজাৰলৈ ব'ল আৰু বুজিছা মা তই এনেকৈ মুখ চুখ ফুলাই নাথাকিবি পাই ভাল নালাগে আৰু পাই তই এনেকুৱা কৰিলে মানে এই কেনেকৈ থাকিব টিনা তোক নিজৰ মা বুলি ভাবিবলৈ কৈছোঁ মই তই যদি নিজৰ জীয়েক বুলি নাভাব কেনেকৈ হ'ব হ'ব বিয়াখন পাতিটো বৰ লাগছা এনেই আকৌ সেই খবৰে নাই বেছি বুজাবলৈ নাহিবি মাৰক মই চব গম পাওঁ নহয় ইমান ল'ৰালৈকে বিয়াখন পাতি আনিছা ঘৰত কি আছে কি নাই ক'ব ন এতিয়া বিয়াখন পতা মানে তাকে কিমান নিয়ম কাৰণ আছে সেইবোৰ কাৰণে পইচা থৈছিলি মোৰ একাউণ্টত কেইটকামান আছে হ'ব দে তই চিন্তা কৰিব নালাগে আনিবলৈ ক'ত পইচা পালি তই এইবোৰ কইনা সাজত অলপ টকা লয় নেকি এইবোৰ মই নিজৰ ঘৰৰ পৰা লৈ আহিছোঁ মোৰ ভাগৰ বিয়াৰ কাৰণে আনি থোৱা আছিলে মই পিন্ধি পেলাই লৈ গুচি আহিলোঁ পিন্ধিবলৈ বিয়াখন পতাৰ আগত পিন্ধি ল'লোঁ
তুমিও পিছে কিছু ছোৱালী আৰু দে দেখাতহে নিব কি বৰ বেলেগ আকৌ দে তুমিও বন্ধুসকল দেখিছেনে বাৰু আমাৰ কচুৱে সেই ছোৱালীজনী লৈ আহিলে নহয় দে বৰ ধনী ঘৰ ছোৱালী হ'বলা দেখাতে লাগিছে এতিয়া আমাৰ ঘৰত কেনেকৈ থাকিব পাৰে নোৱাৰে নাজানিছোঁ আৰু দেই আমাৰ ঘৰত থাকিব পাৰে নে নোৱাৰে নাজানিছোঁ আৰু আজি খণ্ডটো ইমানলৈকে আছিলে যদিহে ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব আৰু আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো দবাই থৈ দিব আৰু সকলোকে জনাওঁ যে এইটো কইনা শইকীয়াৰ নতুন চেনেল হয় আপোনালোকে যোনে যোনে কইনা শইকীয়াৰ ভিডিঅ'বোৰ চাই ভাল পায় তেওঁলোকে সকলোৱে যেন ছাবস্ক্ৰাইব কৰি দিয়ে দেই